দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এটা বিশেষ ভিডিঅ' বনাম বুলি ভাবিছোঁ। ভিডিঅ'টোত দেখা পাব যে আজি যিটো নেকি ৰিজাল্ট দিলে কামাণ্ডো ABUB আৰু SI প্লাছ ABUB পুলিচ, তো এইখিনিত কি আমাৰ গাঁৱৰ 4জনমান ল'ৰা চিলেক্ট হৈছে। মই সিহঁতৰ ওচৰলৈকে যাম, যিয়ে এটকাও নিদিয়াকৈ চাকৰিটো পাইছে, প্লাছ আৰু কামাণ্ডো প্লাছ ABUB পুলিচৰ যিটো নেকি ৰিজাল্ট দিলে তাৰে আমাৰ লগৰ 4জনমানৰ একেলগতে চাকৰি হ'ল। সিহঁতৰ ওচৰলৈকে যাম আৰু সিহঁতে কেনেকৈ এক্সাম দিলে প্লাছ কেনেকুৱা কি কৰিলে গোটেইখিনি বস্তু সুধিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, গম পাব যে কেইজন ল'ৰাই কি চাকৰি পালে, এজন ল'ৰাই 2টাকৈ পষ্টত পালে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইজন ল'ৰা কামাণ্ডো আৰু ABUB দুয়োটাই চিলেক্ট হৈছে। তাত ফাইনেল তাক লগ পালোঁ আজি ফিল্ডত। গোটেইকেইজন আছে, গোটেইকেইজনৰ লগত মই ভিডিঅ' কৰিম। তো সেইজন ল'ৰাৰ কথা কৈ আছিলোঁ। 4জন কামাণ্ডো হৈছে। 4জন কামাণ্ডোৰ ভিতৰত সিহঁতে পাৰ্টি এটা সাধাৰণকৈ বিলাই আছে, যিহঁতে অকস্মাত হৈ গ'ল ফিল্ডত, খাটুবাৰী ফিল্ডত বিলাই আছে। এইটো চাওক, এতিয়া 2জন কামাণ্ডো আছে, এইজন 3জন কামাণ্ডো, 1 2 3 3 আৰু এজন কামাণ্ডো কোনোবা লাগিল না, এইটো 4 নম্বৰ কামাণ্ডো, এইটো 4 নম্বৰ কামাণ্ডো। বঢ়িয়া বঢ়িয়া ডিপুটা, চালি মাৰ। আৰু এইটো এক আমাৰ গ্লাজাৰ গাঁৱৰ কামাণ্ডো। এয়া কামাণ্ডো, 4জন কামাণ্ডো। হাই গাইজ, এইটো হৈছে আমাৰ গ্লাজাৰ গাঁৱৰ প্ৰথম কামাণ্ডো। যে গ্লাজাৰ গাঁৱৰ ফাৰ্ষ্ট চাকৰি যদি আছে এই প্ৰথম। তো জনাব যে কি কষ্ট কৰিলি, কেনেকুৱা কৰিলি, অলপ জনা আৰু। হয়, মই কষ্ট কৰিছোঁ, তাৰ ফলত আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু বাকী ল'ৰা ছোৱালীখিনি কি দিবি, মানে কি ক'ব বিচাৰা? চবে কষ্ট কৰি যাওক, নিশ্চয় সফল হ'ব। এইটো ফাৰ্ষ্ট ইণ্টাৰভিউ আছিল না আগতে দিছিলে আৰু? নাই, এইটো 2 নম্বৰ আছিল। তো দেখিলে গাইজ, এইটো 2 নম্বৰ আছিল ইণ্টাৰভিউ। আমাৰ গ্লাজাৰ গাঁৱৰ একমাত্ৰ ল'ৰা, যিয়ে বহুত কষ্ট কৰিছে, বহুত কষ্ট একলগৰ পঢ়াৰ দৰে আৰু, হয়তো অকণমান মোতকৈ সৰু, বহুত কষ্ট কৰাৰ পিছত মোৰে গুৰু হয় ইয়াতে। আমিও শিকাইছিল মোক ৰানিং। আমি একলগত আহি কিনে আছোঁ, আজি হৈ গ'ল, বহুত ভাল লাগিছে। বিদ্যা আছে, বহুত ভাল লাগিছে। আৰু গ্লাজাৰত ফাৰ্ষ্ট এইটোৱেই চাকৰি। হাই গাইজ, এইটো হৈছে আমাৰ কামাণ্ডো। এইবাৰ ABUB আৰু প্লাছ কামাণ্ডো পাইছি। তো মই সুধিব বিচাৰোঁ যে ভাই, যিখিনি নেকি তুমি কৰিলা আৰু কামাণ্ডোৰ যি কৰিলা, তো এতিয়া ABUB যাবা না, মানে কামাণ্ডোত যাবা না ABUB যাবা? মই কামাণ্ডোতে যাম, কাৰণ কামাণ্ডোটো বেছি ভাল আৰু পুলিচতকৈ, সেইকাৰণে যাম আৰু। এক্সাম যে দিছিলা, এইটো এক্সামত কিমান মাৰ্ক পালা তুমি? ABUB যিটো আৰু পুলিচৰ আৰু কামাণ্ডোৰ, ABUB কিমান মাৰ্ক পালা? টোটেল 89.50 হৈছে আৰু মোৰ। আৰু কামাণ্ডোত 83.50 এনেকুৱা হৈছে আৰু। ঠিক আছে বাৰু। কামাণ্ডো এটা জিতেন কামাণ্ডো, আৰু এইফালে কিছু নাম থাকে, কৃষ্ণ কামাণ্ডো। নাই মই কামাণ্ডো, আৰু এইফালে হৈছে আমাৰ সুমন কামাণ্ডো। মই নাই, মই লাগে বেলেগটো বেলেগ। ৰেডি? তালিয়া কামাণ্ডো। আমাৰ এইটো যিটো জেগা, যিটো ফিল্ডত, খাটুবাৰী ফিল্ড বা গ্লাজাৰ বা যিখিনি জেগাত আৰু য'তেই প্ৰেক্টিছ কৰে সকলো ল'ৰাই, ইয়াত কোনো ধৰণৰ নিউজ নহ'ল। 4জনকৈ ল'ৰাই তাত চাকৰি পালে। কোনো এজনে, কোনো সংগঠনে বা কোনো খবৰ ল'ব নাহিলে। জাষ্ট আমি লগৰবোৰে যাই ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ, অকণমান কিবা পাৰ্টি কৰিলে, আৰু সকলোৰে উজ্জ্বল, মানে ভৱিষ্যতে উজ্জ্বল হয়, সফল হয় আৰু নিজকে যেন আৰু ইমপ্ৰুভ কৰিব পাৰে। তো সেইখিনি আলোচনা হ'ল, কিন্তু কোনো এজন ডাঙৰ মানুহ ওপৰত দিবলৈ নাহিল, বা যি কৰিলা আৰু একো নাই আৰু। মানে গাঁৱত সাধাৰণকৈ সকলোৰে পাৰ্টি হ'ল, কিন্তু কোনো ধৰণৰ নিউজ বা কোনো পৰ্টেল আহি কিনে নিউজ নকৰিলে। তো মই এইখিনি ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে লাইক, কমেণ্ট প্লাছ শ্বেয়াৰ কৰিব, আকৌ জনাব যে কেনেকুৱা হ'ল বা কেনেকুৱা। মোৰ ভুল হ'ব পাৰে, যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব।